মৰমৰ বন্ধু-বান্ধৱীসকল, মই আজি আপোনালোকক নৰসিংহৰ পাতেৰে কেনেকৈ পকৰি বনাওঁ দেখাই থাকিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথমতে মই এই নৰসিংহৰ পাতখিনি ধুই চাফা কৰি অলপ কাটি লৈছোঁ। খুব বেছি মিহি কৰা নাই। তাৰ পাছত মই এই নৰসিংহৰ পাতখিনিৰ লগত দিব এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ। এটাই পিঁয়াজ কাটিছোঁ। পিঁয়াজখিনি মই অলপ লম্বা লম্বাকৈ কাটিছোঁ। পকৰিত লম্বা লম্বাকৈ পিঁয়াজ দিলে ভাল লাগে। তাৰ পাছত মই ইয়াত বেচন দিছোঁ পাতখিনিৰ লগত। বেচনখিনি মই এচামুচ দিব, দুচামুচ দিব বুলি কৈ দিব নোৱাৰোঁ। কাৰণ আপোনালোকে নৰসিংহৰ পাতখিনি যি পৰিমাণে লয় সেই আন্দাজে বেচন দিব। তাৰ লগতে মই চাউলৰ গুড়ি 2 চামুচ আৰু কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। এতিয়া মই ইয়াৰ লগত অলপ হালধি পাউডাৰ দিম। মই হালধি পাউডাৰখিনি দি দিলোঁ। এতিয়া মই ইয়াত নিমখ দিম। নিমখখিনি সদায় নিজৰ আন্দাজ অনুসাৰেই দিব, কিয়নো নিমখটো সদায় নিজৰ আন্দাজমতে দিব লাগে। তাৰ লগতে মই অলপ বেকিং পাউডাৰো দিছোঁ। এতিয়া মই এই বস্তুখিনি এখন চামুচেৰে মিক্স কৰি দিম। চাওকচোন, চামুচেৰে মিক্স কৰি দিম আৰু তাৰ লগতে মই অলপ পানীও দি দিম। পানী খুব বেছি দিব নালাগে, কিয়নো নৰসিংহৰ পাতখিনিতো অলপ পানী আছে, ধুই লোৱা হৈছে যিহেতু, আৰু পিঁয়াজতো কিছু পৰিমাণে পানী আছে। গতিকে আপোনালোকে অলপ কম কমকৈ পানীখিনি দি পেষ্টটো বনাব। হাতেৰেও ধুনীয়াকৈ বনাই ল'ব পাৰে। নিজৰ ইচ্ছা অনুসাৰেই বনাব। মোৰ এনেকৈ বনোৱা হৈ গ'ল। এতিয়া মই এইখিনি অলপ সময় কাৰণে ৰাখি দিম। তাৰ পাছত মই কেৰাহীত ৰিফাইন গৰম হ'ব দিছোঁ। চাওক, কেৰাহীত মই ৰিফাইন গৰম হ'ব দিছোঁ। আৰু মোৰ এইখিনি গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত পকৰিখিনি দি দিম। মই চামুচেৰেই দিছোঁ, আপোনালোকে হাতেৰেও দিব পাৰে। এই পকৰিখিনি ফ্ৰাই কৰিবলৈ বেছি সময় নালাগে। দুবাৰমান হেতাৰে ওলট পালট কৰি দিলেই ফ্ৰাই হৈ যাব। আপোনালোকে ভিডিঅ'টো চাই থকাৰ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আগলৈ যাতে মই কিবা ভিডিঅ' দিলে পায় তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ফেচবুকত চাই তেনেহ'লে ফেচবুকটো ফ'ল' কৰি থ'ব আৰু এটা কমেণ্টটো কৰিব, ভাল হৈছে নে নাই। এনেকৈ মই ঘৰত মাজে মাজে বনাওঁ আৰু খাওঁ। মোৰ বহুত ভাল লাগে। সেইবাবে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোককো এবাৰ দেখাই দিওঁ। আপোনালোকৰ বহুতেই হয়তো জানে, কিন্তু কিছুমানে হয়তো নাজানেও। সেইবাবে মই দেখাই দিলোঁ। গতিকে আপোনালোকে এবাৰ বনাব আৰু খাই চাব। এইখিনি ফ্ৰাই কৰিবলৈ বেছি সময় নালাগে। এইখিনি ফ্ৰাই হৈয়ে গ'ল। দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত ধুনীয়া হয়। এই যে চাউলৰ গুড়িখিনি দিছোঁ, এই চাউলৰ গুড়িখিনি দিলে পকৰিকেইটা বহুত মচমচীয়া হয়। সেইবাবে মই চাউলৰ গুড়িখিনি দিছিলোঁ। আপোনালোকেও এনেকৈ বনাব, খাব, সঁচাকৈ বহুত ভাল লাগিব। ভিডিঅ'টো ইমানেই। নমস্কাৰ।